নাজিহা অফিচিয়েল বাইদেউ ভাত খালেনে? কি কৰি আছে? অনুজ লাইফষ্টাইল থেংক ইউ বাইদেউ, থেংক ইউ। অনুজ লাইফষ্টাইল ব্লগ আপুনি বাইদেউ গ'লগৈ নেকি? অঁ, একো নাই, মই মোৰ ভিডিঅ'বোৰ কণ্টিনিউ একচুৱেলি ৰাখিব পৰা নাই, আপোনালোকে হয়তো বেয়া নাপাব। মই ভিডিঅ'বোৰ কণ্টিনিউ ৰাখিম। আপোনালোকে কেনেকুৱা ধৰণৰ কণ্টেণ্ট চাব বিচাৰে? আপোনালোকে ৰেচিপিজ ভিডিঅ' লাগে নে মিনি ব্লগ লাগে? আপোনালোকে ক'ব, কমেণ্ট কৰিব আপোনালোকক কেনেকুৱা লাগে। মোৰ ফুড ব্লগতে ফুড ৰেচিপিৰ ভিডিঅ'খিনি বহুত ভাল চলি আছে। অঁ আচ্ছা, অনুজ লাইফষ্টাইল, মই বাবুক খুৱাই আছোঁ, এইকাৰণে কমেণ্ট কৰিব পাৰে। একো নাই, একো নাই বাইদেউ, আপুনি খুৱাই লওক তাক, খুৱাই আপুনি ভালকৈ আহক, টাইম আছে, মই অকণমান সময় আছোঁ। আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব। নাজিহা খালোঁ, তুমি? ময়ো খালোঁ নাজিহা বাইদেউ, ময়ো খালোঁ। খাই বাছ মই এনেই আৰু অকণমান আহিছোঁ লাইভত কালি পষ্টটো দিয়াৰ কাৰণে। সকলো লাইভ আহে, মই আজিলৈকে অহা নাছিলোঁ, এইকাৰণে এবাৰ প্ৰথমবাৰ বাবে আহি চালোঁ। আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব। মই যিমানখিনি পাৰোঁ বনাবলৈ ট্ৰাই কৰিম। মই ইউটিউবৰ ভিডিঅ'খিনি এডিটিংটো অলপ শিকি আছোঁ, ইমানো ভালকৈ কৰিব পৰা নাই, চাওঁ কিমানখিনি কৰিব পাৰোঁ। কৰোঁতে কৰোঁতে আহিবগৈ এডিটিংখিনি, যিহেতু একো ভালকৈ ইমান লাগি থাকিবও সময় নহয়। 7জনে জইন কৰিছে, ভাল লাগি গৈছে। মই হোৱাটছআপতে এবাৰ শ্বেয়াৰ কৰি দিছোঁ, আপোনালোকেও শ্বেয়াৰ কৰিলে কৰিব পাৰে। নালাগে দিয়ক, প্ৰথমবাৰৰ কাৰণে আহিছোঁ যিহেতু, ইমান একো বেছি হেৰি নাই, বাছ নেচাৰেল বস্তুবোৰ ভাল লাগে আৰু। কিবা মই এনেকৈ ভালকৈ বহি থাকিম সাজি কাচি, সেইটো কিবা ভাল নালাগে। যিটো নেচাৰেল বস্তু দেখিও ভাল লাগে, চায়ো ভাল লাগে, বা বেলেগক দেখুৱাইও ভাল লাগে। নেচাৰেলটো সঁচাই ধুনীয়া, সেউজীয়া, একদম সঁচাই বহুত ভাল লাগে এই বস্তুটো। সেইকাৰণে মই এনেকুৱাই ৰাখিছোঁ মোৰ ভিডিঅ'খিনিকো। মই প্ৰথমৰ পৰাই একদম একো বেছি কৰা নাই, বাছ যিখিনি ডেইলি আমাৰ লাইফ, ডেইলি যিখিনি ৰুটিন, মই যেনেকৈ থাকোঁ বা মই যেনেকৈ ঘৰত থাকোঁ তেনেকেই কৰিছোঁ। মই এক্সট্ৰাকৈ বেছি শ্ব' কৰি ভাল নালাগে, মই ভাল নাপাওঁ, বা বেলেগৰ ভিডিঅ' চাইও ভাল নালাগে তেনেকৈ। সেইকাৰণে চাওঁ যিমানখিনি পাৰোঁ, আপোনালোকে ছাপোৰ্ট কৰি যাব। আপোনালোকে ছাপোৰ্ট কৰিলে মই আগবাঢ়ি যাব পাৰিম। আপোনালোকৰ বহুত বহুত ধন্যবাদ। আপোনালোক যে আহিছে, মই টাইমত ময়ে আহিব নোৱাৰিলোঁ, আপোনালোক আহিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। ভাল লাগিছে, লাইক দিছে আপোনালোকে, বহুত বেছি ধন্যবাদ। আছোঁ অলপ সময়।